বোৱাৰীজনী এতিয়ালৈকে আহি নাপালে কলৈ বা গ'ল পতি এই পতি ক'ত বা থাকে এজনী পতি এই পতি পতি দেউতা কি হ'ল ডাঙৰ বাবাই ফোন কৰি কিবা খবৰ দিছে নেকি নাই ফোন কৰা নাই ডাঙৰ দা যোৱানো কিমান সময় হৈছে বিচাৰিবলৈ অলপটো সময় লাগিবই আৰু বৌ ক'ত আছে সিওতো নাজানে বোৱাৰীজনী বা কলৈ গ'ল দেউতা তুমি অকণমান ধৈৰ্য ধৰাচোন আৰু এনেকৈ টেনশ্যন ল'লে বৌ জানো আহিব মোৰতো বৌৰ ওপৰতে খং উঠিছে এনেই ঘৰখনত টেনশ্যনৰ শেষ নাই আকৌ নোকোৱাকৈ গৈ আমাক হাৰাশাস্তি কিয় কৰিব লাগে ইমান যদি অশান্তিয়ে পাই গৈছে এখন চিঠিকে লিখি যাব পাৰিলেহেঁতেন মিছাতে আমাৰ মূৰটো নষ্ট কৰি আছে পতি তই আচৰিত ছোৱালী দেই এনেকৈনো তোৰ মনত বোৱাৰীৰ প্ৰতি অলপ সহানুভূতি নাই তোৰ বাবে কৈছে তই দুখ পাব লাগে কিন্তু তই এই সকলোতে মোকে গালি দিয়ে ইজনীৰ কাৰণে মই কিয় গালি শুনি সদায় সদায় দেউতা তুমিহে কৈছা মোৰ কাৰণে গৈছে কিন্তু কি ঠিক বৌয়ে কিজানি আগৰ পৰাই ঘৰ এৰি যাবলৈ চেলু বিচাৰিয়ে আছিল মানে মই কৰা সন্দেহ একো সঁচাও হ'ব পাৰে মোৰতো এই যাদৱবু অমৰহাতৰ তাত আছেনে নাই জানিবহে মন গৈছে আমি ইয়াতে বৌৰ কাৰণে চিন্তা কৰি আছোঁ সেইফালে বোলে বৌ যাদৱৰ লগত গ'ল তেতিয়া কি কৰিবা তুমি তোৰ অভদ্ৰামী কথা বেছি হৈছে মোক থাকিলে বুলি যিহকে তেওঁকে নকবি দেউতা মোক খং পিছত কৰিবা ৰ'বা মই ভুল নে শুদ্ধ তুমি এতিয়াই গম পাবা অমৰক ফোন কৰি মই এতিয়াই সুধো সি আছেনে নাই কাকো ফোন কৰিব প্ৰয়োজন নাই ভণ্টি মই আহিলোঁ বোৱাৰী তুমি আহিলা কলৈ গৈছিলা তুমি আমাক টেনশ্যন দি তোমাৰ বেয়া নালাগে দেউতা মই আহিলোঁ দেউতা উভতি আহিলোঁ
তোৰ বেয়া নালাগে শেৱালিক বদনাম দি সুন্দা তই মই আহিয়ে যে তোৰ এনেকুৱা ৰূপ দেখি মই কেতিয়াও আশা কৰা নাছিলোঁ তোৰ ভুলবোৰৰ পৰা তই একো নিশিকিলি ন মইতো ভাবিছিলোঁ অলপ হ'লেও সলনি হৈছোঁ চাগে তই এতিয়ালৈ কিন্তু যি দেখিলোঁ তই কেতিয়াও সলনি নহ শুন তাই কথা বাদ দে ইমান দিনৰ পিছত বিপদ অতিক্ৰম কৰি তই আহিছ অযথা কথাত মন দিব নালাগে তই দেখোন খিনে আহিছ ইমান দিনে ক'ত আছিলি বাবা বহুত কষ্টত আছিলি নহয় কেনেকে আহিলি কচোন আৰু তই বোৱাৰী ক'ত পালি মই সকলো কম অলপ ধৈৰ্য ধৰা এতিয়াহে মোৰ কলিজাখন হাত পৰিছে জাননে তই আহিবি বুলি ভাত চাওঁতে তই আজিহে আহিলি বোৱাৰী দেখিছা হা তোমাৰ বিশ্বাসে শুনকো বতাই আনিলে কেৱল মোৰ বিশ্বাসে নহয় দেউতা আপোনাৰ আৰু ভগৱানৰ আশীৰ্বাদৰ বাবেই এওঁ বাচি আহিছে বৌতি তই কি চাই আছ যা শুন আৰু বোৱাৰীৰ বাবে চাহ বনাগৈ দুই চাগে একো খোৱাই নাই মই চাহ বনাব লাগে বৌয়ে তই বনাব লাগিব মোক চলাবলৈ জানিলেই নহ'ব কাম কৰিবলৈ জানিব লাগিব যা যদি এইখন ঘৰত থাকিব বিচাৰ যা চাহ বনাগৈ বাৰু এটা কথা কোৱাচোন মই যদি তোমাক লগ কৰিব নামাতিলোহেঁতেন তুমি মোক পাহৰিবলৈ চেষ্টা কৰিলা হয় তোমাক পাহৰি মোক চলাবলৈ জানিলেই নহ'ব কাম কৰিবলৈ জানিব লাগিব যা যদি এইখন ঘৰত থাকিব বিচাৰ যা চাহ বনাগৈ এইজনী লেকাম এইবাৰ টানিবই লাগিব বেছি উৎপাত হৈছে দেউতা হ'ব দিয়ক খং নকৰিব আজি আমাৰ বাবে ভাল দিন এখেত উভতি আহিছে গতিকে মন বেয়া নকৰাই ভাল দেউতা আজি কিমান দিনৰ পিছত তোমালোকক পালোঁ সেইকাৰণে আজি আমি আমাৰ সুখ উদযাপন কৰিম দুখ লগা একো কথাই নাপাতো হ'বনে হ'ব তই যি বিচাৰ আজি তাকেই হ'ব বোৱাৰী যোৱা ডাঙৰ বাবা আৰু পৰিহঁতক শুন অহা খবৰটো দিয়াকৈ যোৱা আজি সকলোৱে মিলি এসাঁজ ধুনীয়াকৈ খাম দেউতা এতিয়াই ফোন কৰোঁ যোৱা তোমাক এনেকৈ ফূৰ্তিত দেখিলে মোক আৰু একো নালাগে তুমি সদায় এনেকৈ থাকিবা তহঁতকেইটা ওচৰত মিলা প্ৰীতিৰে থাকিলে নিশ্চয় মই সদায় এনেকেই থাকিম দেউতা তই অহাৰ লগে লগে মোৰ মুখেই নহয় এই ঘৰখনো জিলিকি উঠিছে শুন তই সঁচাকৈয়ে আমাৰ শুন Thank God. At least. তুমি যে মোক বুজি পালা মইতো ভয়ে খাই আছিলোঁ তুমি মোক আৰু কেতিয়াও লগ নকৰিবা বুলি কালি তুমি যেনেকৈ মুখতে দুৱাৰখন বন্ধ কৰি দিলা মানে মোৰ
কলেজাখন একদম ফাটি গৈছিল। চৰি কৈছোৱেই দেখোন তাৰ বাবে। প্লিজ আৰু কৈ মোক লাজ নিদিবা। ঠিক আছে, আৰু নকওঁ দিয়া। বাৰু এটা কথা কোৱাচোন, মই যদি তোমাক লগ কৰিব নামাতিলোহেঁতেন তুমি মোক পাহৰিবলৈ চেষ্টা কৰিলা হয়? তোমাক পাহৰি জানো মই উশাহ ল'ব পাৰিম? অনুপ, তুমি মোক বিশ্বাস কৰা। মই যদিও তোমাক এৰি যাবলৈ বাধ্য হৈছিলোঁ, তোমাৰ কথা কিন্তু এখন্তেকৰ বাবেও পাহৰা নাছিলোঁ। তোমাৰ কথা ভাবিয়ে মই মনত সাহস পাইছিলোঁ। ভাবিছিলোঁ উভতি আহি তুমি যি অৱস্থাতে নাথাকা কিয় তোমাক লগত লৈ যাম, লগত ৰাখি চিকিৎসা কৰাম। কেতিয়াও ভবা নাছিলোঁ তুমি মোক অভিমান কৰি এনেকৈ আঁতৰি গুচি যাবা বুলি। যি কি নহওক, আণ্টিয়ে তোমাক বিচাৰি আনিলে। তাৰ বাবে মই আণ্টিক থেংকছ ক'বই লাগিব। মই যদি উভতি নাহিলোঁ হয় তুমি কি কৰিলা হয়? নাজানো কি কৰিলোহেঁতেন। তোমাৰ কথা ভাবি ভাবি সম্ভৱ ময়ো তোমাৰ দৰে মেণ্টেল হস্পিটেলত থাকি গ'লো হয়। ইমান ভাল পোৱা মোক? অনুপ, মই আমাৰ এই ভালপোৱাক সমাজৰ আগত স্বীকৃতি দিব বিচাৰোঁ। মানে? মানে মই তোমাক বিয়া পাতিব বিচাৰোঁ, যদি তোমাৰ কোনো আপত্তি নাই। মাথো মোক অলপ সময় লাগিব। শুনক, বিচাৰি আনিব পাৰিলে মই তোমাক আমাৰ ঘৰৰ ডাঙৰ বৰী কৰি লৈ যাম। অনু, বিয়া ইমান সোনকালে? বিয়া হ'লেতো মই তোমাৰ লগত বিদেশলৈ যাব লাগিব। তেতিয়া মা দেখোন অকলশৰীয়া হৈ যাব। মাক এৰি মই যাম কেনেকৈ? কলৈকো যাব নালাগে, কাৰণ মই আৰু বাহিৰলৈ নাযাওঁ। অসমতে থাকি কাম কৰিম। এতিয়াতো প্ৰব্লেম নাই। গাইছ, এইফালে চাওক, আহি আছোঁ পথাৰৰ পৰা। পথাৰখন দূৰ যে বাইকত অহা যোৱা কৰিবলগীয়া হৈছে। এইফালে চাওক না, ইমান ধুনীয়া লাগিছে পাহাৰটো। দলংখনৰ পৰা মানে ইয়াত বহুতে ফটো মাৰি পেলাই আহে। এইখন দলঙতে ফটো মাৰি আহে নাবা? এইখন দলঙত ফটো মাৰি নদীখন এইফালে দেখিছে নাই? এতিয়া শুকাই আছে বা দেই, একদম কেতিয়াবা পানী ভৰ্তি হৈ থাকে। এতিয়া শুকাই আছে ধুনীয়াকৈ, একদম পিকনিক খাবলৈ আহে ইয়াত মানুহবোৰ প্ৰায়। পাহাৰটো মানে ডাৱৰখিনিয়ে চুই থকা নিচিনা লাগিছে। আগটো ইমান ধুনীয়া লাগিছে দেখিবলৈ। গাঁৱলীয়া পৰিৱেশৰ মজা সেইটো আৰু। ইয়াত বহুতে পিকনিক খাই আহিয়ে নাবা সেইবিলাক? সেইকাৰণে গোটেই ডিছপ'জেবল গ্লাছ গ্লাছ কৰি আছে। এইফালে আমাৰ হাইৱেটো হয়, নেশ্যনেল হাইৱে। লখিমপুৰৰ পৰা যিটো ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড় যাব পাৰে। এইফালে আৰু সেইফালে অহা ৰাস্তা আছে, কিন্তু পথাৰলৈ সেইফালে বহুত দূৰ হৈ যায় কাৰণে এইফালে মানে ৰাস্তাই ৰাস্তাই বাইকতে গুচি আহিলোঁ। এইটো কি পাহাৰটো বাৰু?
থাকিলে আকৌ বহুত দূৰ দূৰ হৈ গৈ থাকিব মানুহবোৰ ৰুই আছে চব পথাৰ ৰুই